নমস্কাৰ বন্ধুসকল, কেনে আছে? আপোনালোকক স্বাগতম জনাইছোঁ আন এটা ইণ্টাৰেষ্টিং ভিডিঅ'লৈ। তো 8টা বাজিছে। তো আমি বৰ্তমান আছোঁ কামাখ্যা জংচন, আৰু আজি আমি যাব ওলাইছোঁ এটা বহুত ইণ্টাৰেষ্টিং ঠাইত। ট্ৰিপ হ'ব, সেইটো ট্ৰিপটো হ'ব দাৰ্জিলিঙলৈ। তো ভিডিঅ'টো চাই থাকিব, বহুত ইণ্টাৰেষ্টিং হ'ব। হ'ল ট্ৰেইনৰ কাৰণে সময় এতিয়া বহুত আছে, 9টা বজাত ট্ৰেইন। তো মই ঘৰৰ পৰা একো খাই নাহিলোঁ, বহুত সোনকালে আহিব লগা হ'ল, একো খাই অহা নহ'ল। আৰু মোৰ বহুত জোৰে ভোক লাগিছে। ইটো খাই আহিছে, দাবাই আহিছে, ইয়াক ক'ব নোৱাৰোঁ মই, কিন্তু মই একো খোৱা নাই। সেইকাৰণে গোটেই ষ্টেচনত কিন্তু নাই বৰ্তমানে। আগতে যেনেকৈ আপোনাৰ ষ্টেচনত সোমোৱাৰ লগে লগে দোকান পাইছিল, আজিকালি নাই, সেনেকৈ নাই। বাহিৰত এটা কফি ষ্টল এটা দেখা পাইছোঁ, তাতে যাওঁ, তাতে যাই কফি যি জুচ কি পাওঁ আৰু খাই দিওঁ, উপায় নাই। আৰু ট্ৰেইনৰ ভিতৰত পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ। এটা ষ্টল আছে, তাতে কফি খাই লওঁ, বেলেগ একো নাই, অকল জুচ। চাওঁ কফিৰ লগত আৰু অলপ বিস্কুট, কিবা বিস্কুট আছে, বিস্কুটে খাম। অপেন হৈ গ'ল, খুলি দিলে, চেনিটাইজ গোটেই কৰা হৈ গ'ল। তো এতিয়া আমি ট্ৰেইনৰ ভিতৰত যাওঁ। আন্দাজ লাইটে জ্বলা নাইচোন বৰ্তমান। চাইছ? নাই পোৱা, চাব লাগিব। কিমান আছিলে? 3 আৰু 8 মানে অনলি 3 ইয়াতে নাই, সেইফালে আছে। মোৰ ছিটটো হ'ল ওপৰত, তো অলপমান ভাল ছিটে পাইছোঁ, কিন্তু তাত মানে বহিব পৰা কেপাচিটিটো আছে ওপৰত, কিন্তু সেইটো ফালে কংকণৰ ছিট, তাতে বহিব পৰা কেপাচিটি নাই। সেইকাৰণে কংকণে ইয়াতে আহি বহি আছে। একো নাই, ৰাতিটো কাটিব লাগিব। ৰাতিপুৱা 5টা 5:30 মানত গৈ পাম NGP। তাৰপিছত এই ধৰিমেল মেলচুদা। তাৰপিছত NGP পোৱাৰ পিছত আমি তাৰে পৰা ভাবিছোঁ আৰু বাইক ৰেণ্ট কৰিম বুলি। যদি কমত হয় বাইক ৰেণ্ট কৰিম, স্কুটি বাইক যি পাওঁ ৰেণ্ট কৰি আমি ডাইৰেক্ট দাৰ্জিলিঙলৈকে মাৰিম। কাৰণ বাইক হ'লে ভাল হ'ব, কাৰণ দাৰ্জিলিঙৰ যিবিলাক স্পট আছে সেইবিলাক গাড়ী ভাড়া কৰি যোৱাটো অলপমান দিগদাৰী হ'ব পাৰোঁ ন। সেইকাৰণে ৰেণ্ট কৰি ল'ম, বাইক এখন নিজৰ ইচ্ছামতে ঘূৰিব পাৰিম, যাব পাৰিম। তো ফাইনেলি বন্ধু নিউ জলপাইগুৰি আহি পালোঁ। তো আমাৰ আহি পাব লগা আছিলে 3-3:30 বজাত, হ'ল কি ট্ৰেইন 3 ঘণ্টা লেট হৈ গ'ল। তো সেইকাৰণে আহি পাওঁতে অলপ যি হওক নহওক ভালেই হৈছে, কাৰণ 3টা বজাত আহি পালে অসুবিধাও হ'ল হয় গাড়ী চাড়ী পোৱাত। সেইকাৰণে এতিয়া আহিলোঁ। আমি ভাবিছিলোঁ তো বাইক ৰেণ্ট কৰিম। তো ইয়াৰ পৰা আমি অলপ এতিয়া শিলিগুৰিলৈ যাম। ইয়াৰ পৰা ৰিক্সা পায়, ই ৰিক্সা শিলিগুৰিলৈ যাম, আৰু তাৰ পৰা চাওঁ ক'ত বাইক ৰেণ্ট পায়। বাইক ৰেণ্ট কৰি পেলাই আমি দাৰ্জিলিঙলৈ যাম। একাপ চাহ খাই লওঁ, বহুত দূৰ জাৰ্ণি কৰি অহাৰ পিছত ৰাতিপুৱা চাহটো নাপালে ভাল নালাগে। সেইকাৰণে ভাবিলোঁ একাপ চাহ মাৰি লওঁ, নে কি কওঁ? বাইক ৰেণ্ট কৰিম, তালৈকে গৈ আছোঁ। এনেইতো নাপাওঁৱেই জেগা কি ৰিক্সাৱালাজনক মানে এড্ৰেছটো কৈছে দাদাজনে, লোকেশ্যন গৈ আছোঁ। তো আমি য'ৰ পৰা বাইক ৰেণ্ট ল'ম এতিয়ালৈকে খোলা নাই। ঘৰজন আহি আছে, 10 মিনিট ৰখিব লাগে বুলি কৈছে। প্ৰিন্স ৰাইডাৰ্ছ বাইকখন আহি গ'ল। আমাৰ কোম্পানী এতিয়া বৰ্তমান ডকুমেণ্টাৰী অলপমান কিবাকিবি ডকুমেণ্ট চাইন কৰিব লাগে, সেইটো কৰি আছে। তাৰপিছত লৈ যাওঁ। সেইখন বাইক আমি লৈছোঁ ৰেণ্টত, ছানডে'লৈকে লওঁ। তো এতিয়া আমি ফিউল
আৰু বেছি সময় নাই, আৰু 1-1.5 ঘণ্টাৰ পিছত আমি ধুনীয়াকৈ ৰখিলোঁ আৰু এনেকুৱা মজা ভিউ দেখা পাইছোঁ ন, আপোনালোকক দেখাই আছোঁ। তো দাৰ্জিলিং যোৱাৰ পথত এটা ধুনীয়া বৈ থকা দেখা পালোঁ। ওপৰলৈকে গৈ আছোঁ সিমান ঠাণ্ডাটো বাঢ়ি গৈ আছে, সেইকাৰণে মই টি চাৰ্ট পিন্ধি আছিলোঁ, চাৰ্টটো পিন্ধি ল'লোঁ, গৰম চাহ লগত ৰুটি খাই আছোঁ। মানে এইটোৱে আজি আমাৰ লাঞ্চ। তাৰপিছত ডাইৰেক্ট মাল ৰোডলৈকে যাম ৰুম বিচাৰি। তো আমি মানে যিমানে আগবাঢ়ি আছোঁ সিমানে ঠাণ্ডা বাঢ়ি গৈ আছে। তো উপায় নাপায় প্ৰথমে মই এটা চাৰ্ট পিন্ধিলোঁ, কিন্তু চাৰ্টটো পিন্ধাৰ পিছতো এনেকুৱা ঠাণ্ডা মানে থাকিব পৰা নাই। তাৰ ওপৰত আকৌ এটা জেকেট পিন্ধি লৈছোঁ। এতিয়া ৰাস্তাৰ বহুত ভিৰ, ৰাস্তাও জাম হৈ গৈছে। আগত গাড়ী দুইফালেদি গাড়ী লগাই দিছে, সেইকাৰণে জাম হৈ গৈছে। এতিয়া ইমান মুস্কিল আছে। যিমান ওপৰত গৈ আছোঁ ঠাণ্ডা বাঢ়ি যাই আছে, ফগ বাঢ়ি যাই আছে।
ফাইনেলি আমি হোটেল আহি পালোঁ। বহুত ভাগৰ লাগি গৈছে, মুখৰ অৱস্থা দেখা পাইছে। সঁচা গৈছে, ৰাস্তাত বহুত ধূলি আছিলে মানে। এতিয়া অলপ বাহিৰত যাম, কিবা অলপ খাবৰ কাৰণে আনিম, তাৰপিছত শুম। কালি কাৰণ ট্ৰেইনত শোৱা নহ'ল। আজি মোৰ ভিডিঅ'টো এইখিনিতে সামৰিব লৈছোঁ। তো আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক এবাৰ জনাব কমেণ্টত, আৰু মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু ইয়াৰ পিছত মই আকৌ নেক্সট ভিডিঅ' আপলোড কৰিম মই বহুত সোনকালে। যি জেগাত ফুৰিব যাম, এক্সপ্ল'ৰ কৰিব যাম, সেইবোৰ জেগা আপোনালোকক দেখাব চেষ্টা কৰিম। কি খোলা আছে বৰ্তমান দাৰ্জিলিঙত আৰু কি বন্ধ আছে, যিখিনি পাৰোঁ গোটেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব। আজি ইমানতে ভিডিঅ'টো শেষ কৰিব লৈছোঁ। লগ পাম আকৌ অন্য এটা ভিডিঅ'লৈ। তো আজিলৈ এইখিনিতে। আপোনালোকে ভালে থাকক, ময়ো ভালে আছোঁ। বাই।